গৈ আজি দাদা যাব গৈ ন সানি লৈ যাবা অলপ হাঁহ সোমাব নহয় ইয়া নো ঐ হা শুন আরে না বিন্দু নালাগে মতি কত যাবা মামা গলে কদে মামা গলে গল দাদা যাব আৰু এয়া হৈছে আমাৰ ডাঙৰ বাইদেউৰ ল'ৰা ডাঙৰ ভাগিন বৰ্তমান আসাম ফৰেষ্টৰ যিখিনি পোষ্ট আছিলে আৰু তাতে মানে নতুনকৈ এপইণ্টমেণ্ট পাইছে এয়া জইন হ'ব মানে আজি সেইকাৰণে মানে ওলাইছে সকলোৱে মানে থ'বলৈ যাব তাতে গাড়ীত এতিয়া বৰ্তমান উঠি ল'ল আৰু যাবগৈ এতিয়া সেইকাৰণে চবকে মাত দিব আহিলে আৰু সকলোকে মাত চাত দিলে এতিয়া যাবগৈ এয়া উঠিলে মতি বাই বাই টাটা 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 বাই বাই টাটা গল গাই গল 8 hours later. ৱাহ পকি আছে বছৰৰ প্ৰথমটো কঁঠাল 2023 চনৰ প্ৰথমটো কঁঠাল খাম আমি আৰু আজি কি মন গ'ল মানে বোলো এবাৰ চাওঁ পকিব পাৰে চাই দিলোঁ এইটো ওলাই গ'ল এতিয়া কমকৈ ওলাব বাৰু ফুটটো ইয়াতে চাইজটো অকণ বেলেগ ধৰণৰ দেখা পাইছে সেইকাৰণে মানে যি কি নহওক কি হওক বছৰৰ প্ৰথমটো কঁঠাল খাই সঁচাই ভাল লাগিব বলক ফালি আছোঁ আনবক্সিং আনবক্সিং হৈছে या दादा रही बेटी अभी काटे का हम लोग काटे का खाएगा ये है या ধুনুৱে নাখায় ন নো তুমি খাবা নে খাবা এ নো ধুনু নো ন সবারে হনুমানৰ বুকু ফালি আছে হনুমানৰ বুকু ফালি দিছে ধুনীয়া ধুনীয়া লাগিছে ধুনীয়া লাগিছে তুমি খোৱা ন হ'ব তুমি খাই দিয়া খোৱা তোমাক অলপ দি দিওঁ ইয়া খাই দিয়া গোটেইটো উলিয়াই দিবা দেই প্ৰথম পিচ মই খালোৱে বাৰু ছেকেণ্ড পিচ আপোনালোকক দিছোঁ ধুনীয়া লাগিছে নানো হাফ পিচ দিছোঁ ধুনু গুটিয়ে আছেচোন লৈ আহা বাতিটো লৈ হ'ব দিয়া মেমা কেনেকুৱা চৌদে খাৱ তই বিয়াত লোভিয়া দেই তই চৌদে খাইছ ৰান্ধনি এনেকুৱা হ'লে নহ'ব দেই আৰু এতিয়া পূৰা কঁঠাল খোৱা হৈ গ'লগৈ দেখিছে পূৰা খতম কৰি দিলোঁ আৰু চাৰিশ মানে কঁঠালটো শেষ কৰি দিলোঁ 400 মানুহ কঁঠাল গুটিখিনি ভাগ কৰি দিলোঁ কেইটা আছিলে 30টাকৈ ভাগ কৰিছোঁ 30টাই 400 মানুহ 4 12 120টা ওলাইছে ফুট তাৰপিছত এতিয়া খাই বৈ খতম
হাত ভৰি ধুই লওঁ চলো 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 এইটো এতিয়া এইটো পেলাই নিদিওঁ এইটো হেৰিক দিম কি গৰুক দিম ন এইটো গৰুক দিম তাৰপিছত এইখিনিতো মানুহে খাই দিলোঁ আৰু গুটিখিনি ধুই গৈ তাৰপিছত ধুনীয়াকৈ চব্জি বনাই খাম ধুনীয়া লাগে আপোনালোকে কঁঠাল গুটি খাই পাইছে নে কমেণ্ট কৰি জনাবচোন সঁচাই ভাল লাগে কঁঠাল গুটি আলু নিচিনা লাগে দালিৰ লগত খাই ন তৰকাৰীত আৰু যিকোনো উপায় মানে ভাজিও খাব পাৰে আৰু এইটো এতিয়া আমি ধুনীয়াকৈ গৰুক দি দিম গৰুৱে ধুনীয়াকৈ খাব আৰু বছৰটো প্ৰথমটো কঁঠাল খালোঁ সঁচাই ভাল লাগিছে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে গৰু দি দিলোঁ ধুনীয়া ধুনীয়া খাব এইটো কি বস্তু জানো সেইটো কঁঠাল দিল আকৌ কঁঠালৰ দিল নহয় এইটো কাম খা আমি খালো গুটি তুমি খালা বাকলি খাই দিয়া তোমাৰ মোৰে প্ৰেম হৈ যাব নহবা মোৰ পাগলী কোৱা খাই থাকা দেই বা এদিন ঘূৰাব পাৰিবা ঘূৰা বাহ পাইছে দে বাহ মনোযোগ পালে বাহ পেটি কাণত ধৰা আহি থাকা দুষ্ট কৰিবা আকৌ দুষ্ট কৰিবানে হা দুষ্ট কৰিবা আহি থাকা দুষ্ট কৰিবা হা আকৌ দুষ্ট কৰিবানে আমাৰ তীখৰ দুটা ইমান দুষ্ট মানে আজি দুইটাকে অকণমান শাস্তি দিয়া হৈছে জুম কৰি দিছোঁ চাওকচোন এজনী দেখোন দৌৰিলে ঐ দি কিয় আহিলা হা যোৱা আকৌ যোৱা দাদাৰ লগত আহা আঁঠুকাঢ়ি আহা ইমান দুষ্ট কিয় কৰি আছিলা আজি হা তুমি আগত আহিছা যে হা আজিৰ পৰা দুষ্ট কৰিবানে আজিৰ পৰা আৰু দেখা পাইছে মই বৰ্তমান দোকানতে আছোঁ এয়া মোৰ কম্পিউটাৰ ছেটআপ তাৰপিছত এতিয়া কি হ'ল মানে আজি হ'লে শনিবাৰ আৰু অহাকালিলৈ দেওবাৰ আৰু দেওবাৰে আমাৰ গাঁৱত মানে বৰনাম আছে আৰু বৰনাম গোটেই গাঁওখনে মানে একেলগে গোটেই গাঁৱৰ ৰাইজে একেলগে হৈ এটা নামঘৰ আমাৰ গাঁওখনত আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টোত যদি চাইছে তেনেহ'লে গম পাইছেই মই এটা ভিডিঅ'ত কৈছিলোঁ আমাৰ গাঁওখনত 300 ঘৰ মানুহ আছে আৰু গাঁওখনৰ এটাই নামঘৰ আছে আৰু সেই নামঘৰত গোটেই মানুহবিলাকে একেলগে হৈ নাম পৰিৱেশন কৰে মানে নাম আৰু গোটেই গাঁওখনতে মানে ভাগৱত ঘূৰায় আৰু তাৰ উপলক্ষে মানে এখন নাটকো মানে মঞ্চস্থ কৰা হয় আৰু সেই নাটকখন এইবাৰ মানে বন্ধ কৰি দিয়া হৈছে বিশেষ এটা কাৰণত তাৰপাছত সেইকাৰণে মানে এতিয়া গোটেই গাঁৱৰ ৰাইজে 50 টকাকৈ তোলা হৈছে আৰু 50 টকাকৈ তুলি মানে নাম কমিটিক জমা দিব নাম কমিটিয়ে পৰিচালনা কমিটিয়ে গোটেই পৰিচালনা কৰিব আৰু খৰচ পাতি কিবা বজাৰ চজাৰ এনেকৈ কৰিব সেইকাৰণে মানে আৰু আমাৰ খেলত 47 ঘৰ মানুহ আছে আৰু সেই মানুহ হৈ মানে আমাৰ দোকানতে মানে পইচাটো জমা দিছে 50 টকাকৈ আৰু সেইকাৰণে মানে লিষ্টখন এতিয়া মোৰ হাততে আছে আৰু সেই লিষ্টখন আকৌ ধুনীয়াকৈ নতুনকৈ লিখিব লাগে আৰু নতুনকৈ লিখি আজি শনিবাৰ আৰু গতিকে আজি বজাৰ চজাৰ কৰিব সেইকাৰণে মানে পইচাখিনি আৰু লিষ্টখনৰ সৈতে জমা দিব লাগে আৰু সেইকাৰণে মই এতিয়া বহিছোঁ ধুনীয়াকৈ উলিয়াই ল'লোঁ উলিয়াই পেলাই মানে লিষ্টখন লিখি পেলাই নাম কমিটিক জমা দিব লাগিব আৰু জমা দিয়াৰ পাছত তেওঁলোকে বজাৰ চজাৰ কৰিব আৰু কিবা কিবি খৰচ এনেকৈ যি খৰচ হ'বলগীয়া সেইখিনি খৰচ কৰিব তাৰপাছত অহাকালিলৈ মানে ধুনীয়াকৈ মানে গোটেই গাঁৱৰ ৰাইজে তাতে নাম পৰিৱেশন কৰি ধুনীয়াকৈ অকণমান মানে ভক্তিৰ ৰসত গোটেই গাঁওখন কালিলৈ অকণমান বেলেগ এটা পৰিৱেশ হৈ থাকিব